মানুহে যিয়েই নকওক কিয় নিজৰ সপোনৰ বাবে কঠোৰ পৰিশ্ৰম কৰাটোৱেই আটাইতকৈ ডাঙৰ প্ৰেৰণা। নীৰৱে কাম কৰি যাওক, কাৰণ শেষত কেৱল আপোনাৰ কঠোৰ পৰিশ্ৰমৰেই জয় হ'ব। মনে মনে কাম কৰক, যাতে আপোনাৰ সফলতাই যিসকলে আপোনাক নোৱাৰে বুলি কৈছিলে তেওঁলোকৰ যাতে ভাবিবলৈ বাধ্য হয়। আনৰ কথাক আওকাণ কৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। মানুহে হাঁহিব, কিন্তু আপোনাৰ সফলতাই তেওঁলোকক নিস্তব্ধ কৰি তুলিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ সম্ভাৱনা আৰু মতামততকৈ বেছি একো নহয়। যেতিয়াই আপুনি হাৰ মানিবলৈ মন যায়, তেতিয়াই মনত ৰাখিব যে আপুনি কিমান দূৰ আগবাঢ়িছে আৰু সফলতা যে নিচেই কাষত। আপুনি বিফল হ'লে মানুহে হাঁহিব, কিন্তু ইমান সফলতা অৰ্জন কৰক যাতে আপোনাৰ সফলতাত আপোনাক চেলুট দিবলৈ বাধ্য হৈ লোকে আনৰ মতামতক আপোনাৰ বাস্তৱ হ'বলৈ নিদিব। আওকাণ কৰক। আজি যিমানেই কঠোৰ পৰিশ্ৰম কৰিব, কাইলৈ সিমানেই ভাল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আপোনাৰ প্ৰকৃত পৰিচয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।